ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে অসমত 5টা সমষ্টিৰ উপনিৰ্বাচন চলি আছে। আমাৰ BTCৰ কোকৰাঝাৰ সমষ্টিৰ পাৰ্টৰ চিটলি ইতিমধ্যে ইলেকশ্যন চলি আছে। তাতে আকৌ অহা মাৰ্চ এপ্ৰিলত আমাৰ BTC ইলেকশ্যন আহি আছে। সেইকাৰণে আমি গণশিক্ষা পাৰ্টিৰ স্থিতিবিলাক আমি স্পষ্ট কৰাৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। যোৱা পৰহি আমাৰ চিটলিত কাৰ্যনিৰ্বাহত এটা সিদ্ধান্ত হৈছিল যে যেহেতু আমাৰ চিটলি সমষ্টিত যথেষ্ট ভোটাৰ আছে, আমাৰ যিহেতু তাত কেণ্ডিডেট নাই, গতিকে এই সম্পৰ্কত আমি কি সিদ্ধান্ত ল'ম নল'ম এটা আলোচনা হৈছিল যে এই ইলেকশ্যনত BPF সমৰ্থন কৰিব পাৰি নেকি, এই সম্পৰ্ক সিদ্ধান্ত হৈছিল। আৰু আমাৰ বাক্সা ডাঙৰৰ লগত চিৰাঙৰ ডিষ্ট্ৰিক্টৰ সভাপতিৰ পৰা আৰম্ভ কৰি 5জনৰ দায়িত্ব দিয়া হৈছিলে। কিন্তু সেই আলোচনাখিনি সম্পূৰ্ণ নহ'ল। অহাকালি আলোচনা সম্পূৰ্ণ হোৱাৰ কথা আছে BPFৰ লগত। চিটলি সমষ্টিৰ পৰিস্থিতি এতিয়া এনেকুৱা হৈ আছে যে আমাৰ GSP যিখিনি শুভাকাংক্ষী সমৰ্থক, সেইখিনি যিফালে ভোট দিব সেইটো জিকাৰ অংক হৈ আছে। কাৰণ আপোনালোকে নিশ্চয় অৱগত যে যোৱা দুটাকৈ বিগত নিৰ্বাচনত আমি যেতিয়া MP আছিলোঁ, চিটলিত আমিয়ে প্ৰথম আছিলোঁ। 2015ত আমি MLA ইলেকশ্যন খেলিছিলোঁ, তাত প্ৰায় 34,000 ভোট আমি পাইছিলোঁ GSP হিচাপে। 2015ত কাজলগাঁৱত আমাৰ MCL 175টা ভোটৰ কাৰণে হাৰিছিলে। বিগত নিৰ্বাচনত যিহেতু আমি কেণ্ডিডেট হ'ব নোৱাৰিছিলোঁ, আমাৰ কেণ্ডিডেটে প্ৰায় 9,000 ভোট তাত পাইছিলে। আৰু সাধাৰণ অংকত সেই 9,000 ভোটো যদি আমি যাক ছাপৰ্ট দিওঁ তাৰ ফালে যায়, সেইটো পাৰ্টি জিকিব। সেইকাৰণে আজি এই নিৰ্বাচনৰ প্ৰেক্ষাপটত চিটলি সমষ্টি সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ হৈ আছে। এই সম্পৰ্কত সম্পূৰ্ণ সিদ্ধান্ত অহাকালি হ'ব। কিন্তু আপোনালোকে জানে যে অহা যিটো ইলেকশ্যন BTCত আহি আছে, অসমৰ 2026ৰ ইলেকশ্যনৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন। বিগত সময়বিলাকত কেইবাটাও ইলেকশ্যন BTC হোৱাৰে পৰা তাত যিসকলে BTC চৰকাৰ বনাইছে তেওঁলোকে দিছপুৰত কিন্তু চৰকাৰৰ সমভাগী হৈছে। আৰু এইবাৰ ডিলিমিটেশ্যনৰ পিছত নতুন MLA যিটো সমষ্টি হৈছে, প্ৰায় 15টা সমষ্টি হৈছে। আগত প্ৰায় 12টাত আমাৰ কিছু অলপ পাৰ্ট আছিলে, কিছু পোল আছিলে। এইবাৰ কিন্তু আকৌ BTCৰ গুৰুত্বটো বেছি বাঢ়িছে। 15 আৰু 20ত আমি প্ৰায় গোটেইকেইটা সমষ্টি ইলেকশ্যনৰ খেলাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। কাৰণ তাত তেতিয়া সেই পৰিৱেশ নাছিল, বেলেগ পাৰ্টি জাতিবিলাকে তাত ইলেকশ্যন খেলিব সাহস কৰা নাছিল। কিন্তু আমাৰ ৰাইজে তাত হাবি জংঘল কাটি এতিয়া ইলেকশ্যন খেলিব পৰা এটা পৰিস্থিতি হৈছে। আজি তাত কংগ্ৰেছৰ পৰা BJPৰ পৰা ৰাষ্ট্ৰীয় পাৰ্টিবিলাকেও ইলেকশ্যন খেলিব পৰা হৈছে, কিন্তু আগত সেই পৰিস্থিতি নাছিল। আৰু আমিও আমাৰ সীমাবদ্ধতাৰ কথা আমি জানো যে BTCত যদি আমি ফুল ফ্লেজ ইলেকশ্যন খেলিব যাওঁ বা তাত যদি এটা সংঘাতৰ পৰ্যায়ে পাওঁ, আকৌ BTCত অশান্তি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে পাৰ্টি হিচাপে আমাৰ সিদ্ধান্ত হৈছে যে এইবাৰ ইলেকশ্যনত BTC ইলেকশ্যনৰ আগন্তুক ইলেকশ্যনত আমি যাতে গোটেইখিনি নেলাগে আমাৰ এটা পাৰ্টত আমি খেলোঁ। আৰু তাৰ বিশেষকৈ আমাৰ বড়ো ৰাজনীতিৰ যিসকল মূল আছে, দুটা পাৰ্টি আছে UPPL BPF, তেওঁলোকৰ লগত যদি আমাৰ এলায়েন্স থাকে, বিশেষভাৱে আমাৰ BPFৰ লগত এটা আলোচনা পৰ্যায় চলি আছে। আমি ভাবোঁ যে আগন্তুক BTC ইলেকশ্যনত আমি মানে মেজৰিটিলৈ চৰকাৰ বনাব পাৰিম আৰু 26লৈকে আমি ধুনীয়াকৈ তাৰ পৰা গুচি আহিব পাৰিম। আৰু সেই প্ৰেক্ষাপটতে চিটলি সমষ্টিৰ গুৰুত্বটো বেছি বাঢ়িছে। যিহেতু আমাৰ কেণ্ডিডেটো নাই, আজিৰ পৰিস্থিতিত আমাৰ কৰ্মীখিনি, আমাৰ শুভাকাংক্ষী সমৰ্থকখিনিয়ে যাকে ভোট দিব সেইটোৱে জিকাৰ সম্ভাৱনা আছে। আৰু সেই হিচাপত আমি GSP আৰু BPFৰ ভোট আমি MP ইলেকশ্যনৰ ভোটো যদি ধৰোঁ, তেতিয়াও কিন্তু BPF জিকাৰ অংশটো হৈ আছে। গতিকে অহাকালি আমাক জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব দিয়াই আছে। অহাকালি যদি আলোচনাবিলাক পজিটিভলি হয়, আমাৰ মূল ফ'কাছ এইটোৱে যে অহা BTC ইলেকশ্যনত BPF আমাৰ লগত সমভাগী হোৱাৰ কাৰণে তেওঁলোকে ৰেডি আছে নে নাই, সেইটোৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰিব। আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত আপোনালোকে জানে যে আমি বিহাৰতো ইলেকশ্যন খেলিছিলোঁ। আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন টীমবিলাক আছে। গতিকে আগন্তুক দিনত আমি গণশিক্ষা পাৰ্টিক আমি অসমত শক্তিশালী কৰাৰ লগতে আমি যদি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো আমি পাৰ্টিক আৰু শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰস্তুতি চলি আছে। আৰু অসমৰ বহু বিশিষ্ট লোক বা বিশিষ্ট এই লগত আমাৰ কথা পতা হৈছে যাতে এই পাৰ্টিটোক অসমৰ প্ৰেক্ষাপটত এটা ভাল আঞ্চলিক পাৰ্টি হিচাপে আমি গঢ়ি তুলিব পাৰোঁ।
কাৰণ বহুতে আগতে ভাবি আছিল যে এই পাৰ্টিটো কেৱল BTCৰ পাৰ্টি নেকি, তেনেকুৱা বহুতে আমাক প্ৰশ্ন কৰে। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ BTCৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই পাৰ্টিক GSP পাৰ্টিক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ প্ৰস্তুতিখিনি চলি আছে। আমি চৰকাৰত আহিব পাৰোঁ, এই প্ৰস্তুতি চলি আছে। আমাৰ হয়তো বহু মানুহে BTCৰ পৰিস্থিতি নাজানে, সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে BTCত সৰ্বভাৰতীয় শক্তিতকৈ তাৰ যিখিনি আঞ্চলিকভাৱে শক্তি আছে তেওঁলোকৰ কিন্তু মূল মানে তেওঁলোকৰ ৰ'ল আছে। আৰু সেই হিচাপে আমাৰ GSP ৰ'লটো আপোনালোকে কৈছোঁৱে যে আমাৰ 10ৰ পৰা 15, 16, 20 হাজাৰ যি ভোট আছে এইখিনি কিন্তু নিৰ্ণায়ক এটা মানে কি কয় সিদ্ধান্তৰ ফালে গতি ল'ব। গতিকে মই আমাৰ শুভাকাংক্ষী সমৰ্থক আমাৰ কৰ্মীসকলক ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যে আপোনালোকে অহাকালিলৈকে অপেক্ষা কৰক। আমি আশা কৰোঁ যে BTC ৰাইজে নিজৰ অধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত আমি যাতে আৰু এখোপ আগুৱাই যাব পাৰোঁ। চিডলি সমষ্টি উপ নিৰ্বাচনত আমাৰ পাৰ্টীৰ কাৰণে বহুত বেছি গুৰুত্ব নাই যদিও যিহেতু BTCৰ মানুহখিনি বেছিকৈ নিজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নতে আজি তেওঁলোকে আন্দোলন বা ৰাজপথৰ সংগ্ৰামবিলাক বাদ দি বিশেষকৈ নিৰ্বাচন কেন্দ্ৰবিলাকত আহিছে। তাত থকা আমাৰ জাতীয় দল সংগঠনক আমি সেই হিচাপে ভূমিকা ল'বলৈ আহ্বান জনাইছোঁ। জেনেৰেল ছেক্ৰেটাৰী আব্দুল বাছাদ ডাঙৰীয়া আছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে অসমত 5টা সমষ্টিৰ উপ নিৰ্বাচন চলি আছে। আমাৰ BTCৰ কোকৰাঝাৰ সমষ্টিৰ পাৰ্টৰ চিডলিত ইতিমধ্যে ইলেকশ্যন চলি আছে। তাতে আকৌ অহা মাৰ্চ এপ্ৰিলত আমাৰ BTC ইলেকশ্যন আহি আছে। সেইকাৰণে আমি গণশিক্ষা পাৰ্টীৰ স্থিতিবিলাক আমি স্পষ্ট কৰাৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। যোৱা পৰহি আমাৰ চিডলিত কাৰ্যনিৰ্বাহত এটা সিদ্ধান্ত হৈছিল যে যিহেতু আমাৰ চিডলি সমষ্টিত যথেষ্ট ভোটাৰ আছে, আমাৰ যিহেতু তাত কেণ্ডিডেট নাই, গতিকে এই সম্পৰ্কত আমি কি সিদ্ধান্ত ল'ম নল'ম তাৰ এটা আলোচনা হৈছিল যে এই ইলেকশ্যনত BPFৰ সমৰ্থন কৰিব পাৰি নেকি, এই সম্পৰ্কে সিদ্ধান্ত হৈছিল। আৰু আমাৰ বাদশাহ ডাঙৰীৰ লগত চিৰাঙৰ ডিষ্ট্ৰিক্টৰ সভাপতিৰ পৰা আৰম্ভ কৰি 5জনৰ দায়িত্ব দিয়া হৈছিলে। কিন্তু সেই আলোচনাখিনি সম্পূৰ্ণ নহ'ল। অহাকালি আলোচনা সম্পূৰ্ণ হোৱাৰ কথা আছে BPFৰ লগত। চিডলি সমষ্টিৰ পৰিস্থিতি এতিয়া এনেকুৱা হৈ আছে যে আমাৰ GSP যিখিনি শুভাকাংক্ষী সমৰ্থক সেইখিনি যিফালে ভোট দিব সেইটো জিকাৰ অংক হৈ আছে। কাৰণ আপোনালোকে নিশ্চয় অৱগত যে যোৱা দুটাকৈ বিগত নিৰ্বাচনত আমি যেতিয়া MP আছিলোঁ চিডলিত আমিয়ে প্ৰথম আছিলোঁ। 2015ত আমি MLA ইলেকশ্যন খেলিছিলোঁ, তাত প্ৰায় 34,000 ভোট আমি পাইছিলোঁ GSP হিচাপে। 2015ত কাজলগাঁৱত আমাৰ MCL 175টা ভোটৰ কাৰণে হাৰিছিলে। বিগত নিৰ্বাচনত যিহেতু আমি কেণ্ডিডেট হ'ব নোৱাৰিছিলোঁ, আমাৰ কেণ্ডিডেটে প্ৰায় 9,000 ভোট তাত পাইছিলে। আৰু সাধাৰণ অংকত সেই 9,000 ভোটো যদি আমি যাক ছাপৰ্ট দিওঁ তাৰ ফালে যায় সেইটো পাৰ্টি জিকিব। সেইকাৰণে আজি এই নিৰ্বাচনৰ প্ৰেক্ষাপটত চিডলি সমষ্টি সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ হৈ আছে। এই সম্পৰ্কত সম্পূৰ্ণ সিদ্ধান্ত অহাকালি হ'ব। কিন্তু আপোনালোকে জানে যে অহা যিটো ইলেকশ্যন BTCত আহি আছে, অসমৰ 2026ৰ ইলেকশ্যনৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন। বিগত সময়বিলাকত কেইবাটাও ইলেকশ্যন BTC হোৱাৰে পৰা তাত যিসকলে BTC চৰকাৰ বনাইছে তেওঁলোকে ডিছপুট কিন্তু চৰকাৰৰ সমভাগী হৈছে। আৰু এইবাৰ ডিলিমিটেশ্যনৰ পিছত নতুন MLA যিটো সমষ্টি হৈছে প্ৰায় 15টা সমষ্টি হৈছে। আগত প্ৰায় 12টাত আমাৰ কিছুত অলপ পাৰ্ট আছিলে, কিছুত পুল আছিলে। এইবাৰ কিন্তু আকৌ BTCৰ গুৰুত্বটো বেছি বাঢ়িছে। 15 আৰু 20ত আমি প্ৰায় গোটেইকেইটা সমষ্টি ইলেকশ্যনৰ খেলাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। কাৰণ তাত তেতিয়া সেই পৰিৱেশ নাছিল, বেলেগ পাৰ্টি জাতিবিলাকে তাত ইলেকশ্যন খেলিব সাহস কৰা নাছিল। কিন্তু আমাৰ ৰাইজে তাত হাবি জংঘল কাটি এতিয়া ইলেকশ্যন খেলিব পৰা এটা পৰিস্থিতি হৈছে। আজি তাত কংগ্ৰেছৰ পৰা BJPৰ পৰা ৰাষ্ট্ৰীয় পাৰ্টিবিলাকেও ইলেকশ্যন খেলিব পৰা হৈছে, কিন্তু আগত সেই পৰিস্থিতি নাছিল। আৰু আমিও আমাৰ সীমাবদ্ধতাৰ কথা আমি জানো যে BTCত যদি আমি ফুল ফ্লেজ ইলেকশ্যন খেলিব যাওঁ বা তাত যদি এটা সংঘাতৰ পৰ্যায়ে পাওঁ আকৌ BTCত অশান্তি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে পাৰ্টি হিচাপে আমাৰ সিদ্ধান্ত হৈছে যে এইবাৰ ইলেকশ্যনত BTC ইলেকশ্যনৰ আগন্তুক ইলেকশ্যনত
আমি যাতে গোটেইখিনি নেলেকি আমাৰ এটা পাৰ্টত আমি খেলোঁ আৰু তাৰ বিশেষকৈ আমাৰ বড়ো ৰাজনীতিৰ যিসকল মূল আছে দুটা পাৰ্টি আছে UPPL BPF তেওঁলোকৰ লগত যদি আমাৰ এলায়েন্স থাকে বিশেষভাৱে আমাৰ BPFৰ লগত এটা আলোচনা পৰ্যায় চলি আছে আমি ভাবোঁ যে আগন্তুক BTC ইলেকশ্যনত আমি মানে মেজৰিটি লৈ চৰকাৰ বনাব পাৰিম আৰু 26লৈকে আমি ধুনীয়াকৈ তাৰ পৰা গুচি আহিব পাৰিম আৰু সেই প্ৰেক্ষাপটতে চিডলি সমষ্টিৰ গুৰুত্বটো বেছি বাঢ়িছে যিহেতু আমাৰ কেণ্ডিডেটো নাই আজিৰ পৰিস্থিতিত আমাৰ কৰ্মীখিনি আমাৰ শুভঙ্কী সমৰ্থকখিনি যাকে ভোট দিব সেইটোৱে জিকাৰ সম্ভাৱনা আছে আৰু সেই হিচাপত আমি GSP আৰু BPFৰ ভোট আমি MP ইলেকশ্যনৰ ভোটো যদি ধৰোঁ তেতিয়াও কিন্তু BPF জিকাৰ অংশটো হৈ আছে গতিকে অহাকালি আমাৰ জেনেৰেল ছেক্ৰেটাৰী দায়িত্ব দিয়াই আছে অহাকালি যদি আলোচনাবিলাক পজিটিভলি হয় আমাৰ মূল ফোকাছ এইটোৱে যে অহা BTC ইলেকশ্যনত BPF আমাৰ লগত সমভাগী হোৱাৰ কাৰণে তেওঁলোকে ৰেডি আছে নে নাই সেইটোৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰিব আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত আপোনালোকে জানে যে আমি বিহাৰতো ইলেকশ্যন খেলিছিলোঁ আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন টীমবিলাক আছে গতিকে আগন্তুক দিনত আমি গণৰক্ষা পাৰ্টিক আমি অসমত শক্তিশালী কৰাৰ লগতে আমি যদি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো আমি পাৰ্টিক আৰু শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু অসমৰ বহু বিশিষ্ট লোক বা বিশিষ্ট এই লগত আমাৰ কথা পতা হৈছে যাতে এই পাৰ্টিটোক অসমৰ প্ৰেক্ষাপটত এটা ভাল আঞ্চলিক পাৰ্টি হিচাপে আমি গঢ়ি তুলিব পাৰোঁ কাৰণ বহুতে আগতে ভাবি আছিল যে এই পাৰ্টিটো কেৱল BTCৰ পাৰ্টি নেকি তেনেকুৱা বহুতে আমাক প্ৰশ্ন কৰে সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ BTCৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই পাৰ্টিক GSP পাৰ্টিক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ প্ৰস্তুতিখিনি চলি আছে আমি চৰকাৰত আহিব পাৰোঁ এই প্ৰস্তুতি চলি আছে আমাৰ হয়তো বহু মানুহে BTCৰ পৰিস্থিতি নাজানে সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে BTCত সৰ্বভাৰতীয় শক্তিতকৈ তাৰ যিখিনি আঞ্চলিকভাৱে শক্তি আছে তেওঁলোকৰ কিন্তু মূল মানে তেওঁলোকৰ ৰোল আছে আৰু সেই হিচাপে আমাৰ GSP ৰোলটো আপোনালোকে কৈছোঁৱে যে আমাৰ 10ৰ পৰা 15, 16, 20 হাজাৰ যি ভোট আছে এইখিনি কিন্তু নিৰ্ণায়ক এটা মানে কি কয় সিদ্ধান্তৰ ফালে গতি ল'ব গতিকে মই আমাৰ শুভাকাংক্ষী সমৰ্থক আমাৰ কৰ্মীসকলক ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যে আপোনালোকে অহাকালিলৈকে অপেক্ষা কৰক আমি আশা কৰোঁ যে BTC ৰাইজে নিজৰ অধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত আমি যাতে আৰু এখোপ আগুৱাই যাব পাৰোঁ চিডলি সমষ্টি উপ নিৰ্বাচনত আমাৰ পাৰ্টিৰ কাৰণে বহুত বেছি গুৰুত্ব নাই যদিও যিহেতু BTCৰ মানুহখিনি বেছিকৈ নিজৰ অধিকাৰ মৰ্যাদাৰ প্ৰশ্নতে আজি তেওঁলোকে আন্দোলন বা ৰাজপথৰ সংগ্ৰামবিলাক বাদ দি বিশেষকৈ নিৰ্বাচন কেন্দ্ৰবিলাকত আহিছে তাত থকা আমাৰ জাতীয় দল সংগঠনক আমি সেই হিচাপে ভূমিকা ল'বলৈ আহ্বান জনাইছোঁ